এই আপোনালোকে দেখিবলৈ পাইছে এয়া পাপু ই কেনে বহুত লৈছে এইটো ৰঘু এয়া দেখিছে বুলি কৈছে এয়া ধৰি ধৰা পৰি গ'ল এয়া কোনে কোনে লৈছে এয়া হয়তো এটা ধৰা পৰি গৈছে আপোনালোকে প্ৰথমতে দেখাম এয়া কাতি বিহুৰ মাজত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে বুধ মাহলৈ এয়া মাৰ ভিতৰৰ সৃষ্টি হৈছে এয়া পোনপ্ৰথমে তুলসীৰ তলৰ পৰা আপোনালোকক কাতি বিহুৰ শুভেচ্ছা দি আজি ভিডিঅ'টো বহুত ফানি হ'ব সেইটো কাৰণে ভিডিঅ'টো শেষলৈকে চাবলৈ চেষ্টা কৰক বলক সকলো অসমবাসী ৰাইজকে কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ভিডিঅ'টো আমাৰ ঘৰৰ পৰা আৰম্ভ কৰিছোঁ আজিনো কিমান বুট তুলিব পৰা তাকে চাম মোৰ এই বিকাশ তই পলিথিন লৈ আহিছোঁ এতিয়া ফাৰ্ষ্ট ছবিখন ষ্টাৰ্ট কৰি দিছোঁ আৰু ফুলটিও যাব আৰু এইটো ফুলটি কৰি আনিম আৰু এইটো মই ফুলটি কৰিম আৰু আজি কম্পিটিশ্যন হয় মানে আজি কম্পিটিশ্যন হয় কাৰ কিমান হয় মানে কাৰ কিমান হয় আজি কম্পিটিশ্যন হয় কাৰ হাই জয় চাব লাগিব বলক আৰু লগতে কাৰ ঘৰ তুলসী ভেটি কিমান ডাঙৰ হৈছে কি হৈছে তাৰ এইটো কম্পিটিশ্যন কৰা হয় বলক সেইটো দেখুৱাই যাম আৰু এই ভণ্টিহঁতে কি কোনে ঐ কোন তই কিমান লৈছ পলিথিন হা তই কিমান উঠাম বুলি টাৰ্গেট লৈছ আজি বোলা পোহলে কিমান উঠাবি তই 1 কেজিমান উঠাম হা তাতকৈ ডাঙৰ এটা লৈ ল'ম কেলে মোৰ এইটো আমি 100 ঘৰ মানুহত আজি যাম এতিয়া বিতুদা ঘৰ ফাৰ্ষ্ট আহিছোঁ কিবা এটা কৈ দিয়া বিদ্যা আমাৰ ঘৰত প্ৰথম এয়া আৰম্ভণি হ'ব এতিয়া আমাৰ গাঁৱত এটা নতুন গোটেই অসমতে নাই ন আমাৰ গাঁৱৰ পৰম্পৰা একদম 100 ঘৰ মানুহ আমি যাওঁ 100 ঘৰ মানুহলৈকে প্ৰত্যেক কাৰ কিমান হয় এইটো আমাৰ কম্পিটিশ্যন হয় নাই তাৰপৰা এটা তুলসী বেটি মই এইটো পলিথিন লৈছোঁ আজি কেজি কওঁ আৰু বোলে কিবা এটা কৈ দে সেয়া প্ৰবীণ দা কিন্তু এই প্ৰথমতে ল'লে নহয় আৰু এবাৰ ল'বগৈ সেয়া এই চৰিত্ৰ প্ৰথমতে বহি পিনি আৰু এবাৰ ল'ব আমি 20 নম্বৰ ঘৰ পাই গ'লো এতিয়া আধা হৈছে আৰু আমাৰ 80 ঘৰ মানুহ বাকী আছে ৰাতি 11-12 বাজি যাব আৰু মোৰ ভাগৰ এইটো ফুল হৈছে আৰু তাৰপৰা আৰু আছে আৰু দেই তাৰপৰা মানুহবিলাক চব ব্যস্ত পুৰা দুবাৰ লাগি লৈছে চবেই এইয়া ইয়াৰ ব্লগ বনাইছে আমাৰ বৌৱাটা দেই কইনা এজনী বিচাৰি যোনে মানে ভাল লাগে কমেণ্ট কৰিব পাৰে এতিয়া ফুটা কৰি দিছে গোটেই হেৰি পলিথিন বিলাক ফুটা কৰি দিছে দুৰ্বৃত্ত মন ভোকালি হ'ব লাগিব মন ৰঙালী হ'ব লাগিব আমি সকলোৱে এবাৰ বিহু নাচো তুমি নাচনি চিন্তালৈ অকণমান মৰম তোমাকে লগত লৈ বোলে কি কয় পলাই গুচি যা আমি পাই গৈছোঁ 80 নম্বৰ ঘৰত আৰু 20 ঘৰ বাকী আছে দুদাহঁতৰ ঘৰ দুদা কিবা এটা কৈ দিয়ক আমাৰ কাতি বিহু উৎসৱ চলি আছে খুব সুন্দৰকৈ চলি আছে 80 নম্বৰ ঘৰ ন আমি 80 নম্বৰ আমি মই 81 নম্বৰ ঘৰ চলি আছে বৰ্তমান এতিয়া 82 ঘৰলৈ গৈ আছে 100 ক্ৰছ কৰি যাব এয়া প্ৰথম পুৰস্কাৰ পাইছে এয়া নিতু দাহঁতৰ ঘৰত এয়া প্ৰথম পুৰস্কাৰ পাইছে এয়া ক'ত গ'ল এয়া প্ৰথম পুৰস্কাৰ পাইছে এই আপোনালোকে দেখিবলৈ পাইছে এয়া পাপু ই কেনে বহুত লৈছে এইটো ৰঘু এয়া দেখিছে বুলি কৈছে এয়া ধৰি ধৰা পৰি গ'ল এয়া কোনে লৈছে এতিয়া আমি 98 ঘৰ পাইছোঁ এতিয়া 99 ঘৰ ইয়াত 100 ঘৰত সমাপ্ত কৰিছোঁ ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কিন্তু শ্বেয়াৰ কাকো নকৰিব কেলে মুখ লাগি যাব পাৰা তোৰ কিমান দেখুৱা তোৰ কিমান এইফালে মোলো হাইজ নি এয়া তোৰ ইমান
যিমান বুট তুলি আনিলে আনবক্সিং কৰি দেখাওঁ আপোনালোকক এইয়া আৰু আছে এইয়া আনবক্সিং বুট আনবক্সিং কৰি দেখা আছে 100 ঘৰ মানুহৰ পৰা যিমান বুট তুলিছে এইয়া আনবক্সিং ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব